নমস্কাৰ ইনসাইড এছএমলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই বিষয়ে ক'বলৈ ওলাইছোঁ যে নিবনুৱাসকলৰ কাৰণে এটা বহুত ধুনীয়া ভিডিঅ' আনিছোঁ, য'ত তেওঁলোকে মন পচন্দৰ চাকৰি বিচাৰি পাব, আৰু সেইটো হ'ল নেশ্যনেল কেৰিয়াৰ চাৰ্ভিচ, এইটো NCS পৰ্টেল বুলি মাৰিব। ইয়াত টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত যিটো NCS পৰ্টেল বুলি আহে তাত সিলেক্ট কৰি দিব। তাৰপিছত NCS হোম নেশ্যনেল কেৰিয়াৰ চাৰ্ভিচ ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে বহু ধৰণৰ জবৰ বিষয়ে জানিব পাৰিব। ঘৰত বহিয়ে আপোনালোকে জব চাৰ্চ কৰিব পাৰিব। যিসকলে লকডাউনৰ পিছত ঘৰতে বহি আছে, জব বিচাৰি পোৱা নাই বা পঢ়ি শুনি ঘৰত আছে, তেওঁলোকে জব বিচাৰি পোৱা নাই, তেওঁলোকৰ কাৰণে এইটো বহুত ধুনীয়া পৰ্টেল গভমেণ্টে মুকলি কৰি দিছে। আৰু লগতে মই এপ্লিকেশ্যন এটাৰ বিষয়ে কৈ আছোঁ, য'ত আপোনালোকে মোবাইলতে বহুত চাকৰিৰ খবৰ পাই থাকিব। এতিয়া চাওক, ইয়াত অসমত 1569টা ভেকেঞ্চি আছে, আৰু ইয়াত কেনেদৰে এপ্লাই কৰিব সেই বিষয়ে মই জনাই আছোঁ। ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনাৰ ইয়াত নিজাকৈ এটা একাউণ্ট খুলি ল'ব লাগিব, আৰু একাউণ্টটো খোলাৰ কাৰণে ইয়াত আছে নিউ ইউজাৰ চাইন আপ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে ইয়াত আহিছে, তেতিয়াহ'লে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, আৰু যেতিয়া আপুনি জব চাবলৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ যাব, জব বিচাৰিব, তেতিয়া ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি লগ ইন কৰিব। চাইন ইন কৰাৰ পিছত আপোনালোকৰ মন পচন্দৰ জবৰ বিষয়ে একাউণ্টত পাই থাকিব। ঠিক আছে, এতিয়া মই ইয়াত ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰে সেই বিষয়ে মই জনাওঁ। ইয়াত আপোনাৰ নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰ ক্লিক কৰাৰ পিছত এনেদৰে এখন ইণ্টাৰফেচ দেখা পাব। তাতে লিখা থাকিব ৰেজিষ্টাৰ এছ, আপুনি কি হিচাপে ইয়াত ৰেজিষ্টাৰ কৰিব। ইয়াত ক্লিক কৰিলে দেখা পাব জব চিকাৰ, এমপ্লয়াৰ, লোকেল ছাৰ্ভিচ, ইয়াত বহুখিনি কিবা কিবি আছে বাৰু। আপুনি যিহেতু জব বিচাৰি আছে, সেইকাৰণে ইয়াত জব চিকাৰ বুলি ক্লিক কৰি দিব। তাৰপিছত ইয়াত এখন ফৰ্ম দেখা দিব। এই ফৰ্মখনত আপোনাৰ ৰেজিষ্টাৰ এজ জব চিকাৰ, ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, জেণ্ডাৰ যি হয় ইয়াত আপুনি দি দিব। লগতে ইউনিক আইডেণ্টিফিকেশ্যন টাইপ, পান কাৰ্ড, আধাৰ কাৰ্ড যি আছে আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত যিটো পান কাৰ্ড দিলে পান কাৰ্ডৰ নম্বৰ দিব, আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডৰ নম্বৰ দিব, ষ্টেট যি হয় ইয়াত উল্লেখ কৰিব, ডেট অফ বাৰ্থ উল্লেখ কৰিব, লগতে গাৰ্জেন আপোনাৰ দেউতাৰ নাম, মাদাৰ নেম যি আছে গাৰ্জেন, তেখেতৰ নাম দি দিব। হায়েষ্ট এডুকেশ্যন লেভেল আপোনাৰ যি আছে ইয়াত আছে উল্লেখ গোটেইখিনি, ইয়াত জাষ্ট ক্লিক কৰি দিলে হ'ল। তাৰপিছত মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো দি দিব। পাছৱৰ্ড এটা আপুনি ক্ৰিয়েট কৰিব লাগিব, আৰু পাছৱৰ্ডটো চাই লওক। ইয়াত ইম্পৰ্টেণ্ট কথা, ইয়াত পাছৱৰ্ডটো এৰ পৰা জেডলৈ গোটেইখিনি এলফাবেটিকেল লেটাৰ ইউজ কৰাৰ লগতে ডিজিটো ব্যৱহাৰ কৰিব লাগিব, আৰু স্পেচিয়েল কেৰেক্টাৰো ব্যৱহাৰ কৰিব লাগিব। গতিকে সেনেকুৱা এটা 10টা সংখ্যাৰ এটা পাছৱৰ্ড ৰাখি থ'ব, আৰু সেইটো আপুনি মনত ৰাখিব লাগিব। পিছত যেতিয়া আপুনি একাউণ্টটো লগ ইন কৰিব, তেতিয়া এই পাছৱৰ্ডটো দৰকাৰ হ'ব, আৰু ৰিটাইপ পাছৱৰ্ডটো আকৌ এবাৰ ৰিটাইপ কৰি দিব লাগিব। তাৰপিছত চুজ ইয়ৰ ইউজাৰ নেম, আপুনি কি হিচাপে ইউজাৰ নেমটো ৰাখিব খোজে সেইটো আপুনি ইয়াত চইচ কৰি ল'ব পাৰিব। ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ ৰাখিব খোজে, বা ইমেইল, বা NCS ID, আপোনাৰ ইচ্ছা সেইটো। তাৰপিছত কি স্কিল, আপুনি কি কৰিছে আজিলৈ, মানে এক্সট্ৰা কাৰিকুলাৰ মানে ধৰক নাৰ্ছিঙৰ যদি আপুনি কোৰ্চ কৰিছে, বা লেবৰেটৰী টেকনিচিয়ানে হওক, বা কম্পিউটাৰ ডাটা এণ্ট্ৰিয়ে হওক, বা ITI লেভেলৰ কিবা কোৰ্চ যদি কৰিছে, ইয়াত আপুনি সম্পূৰ্ণ সেই বিষয়ে উল্লেখ কৰি দিব পাৰে, য'ত আপোনাৰ মন পচন্দৰ জবটো বিচাৰাত সুবিধা হ'ব। তাৰপিছত আহিছে আমাৰ ইয়াত এটা কেপচা এটা আছে, কেপচাটো টাইপ কৰিব। তাৰপিছত ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো অ'কে কৰি দিব, ক্লিক কৰি দিব, আৰু ছাবমিট কৰি দিব। ইয়াত কোনো ধৰণৰ আপোনাৰ চাৰ্জ নলয়। আপুনি ইয়াত গোটেই একাউণ্টটো কমপ্লিট হোৱাৰ পিছত আপুনি নিজৰ ইচ্ছামতে ইয়াত জব বিচাৰিব পাৰিব, আৰু মোবাইলত আপোনাৰ জবৰ বিষয়ে মেছেজ আহিব, আৰু সেই তেনেকৈ আপুনি যিবিলাকে জব প্ৰভাইড কৰে তেওঁলোকৰ লগত আপোনালোকে কণ্টেক্ট হ'ব পাৰিব। এতিয়া মই এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম, আপুনি এপ্লিকেশ্যনৰ বিষয়ে আমি জানো আহোঁ। প্ৰথমে আপোনালোকে প্লে' ষ্ট'ৰত গৈ লওক, আৰু প্লে' ষ্ট'ৰত গৈ আপনা এপ বুলি চাৰ্চ কৰক। আপনা বুলি চাৰ্চ কৰিলে হৈ যাব। এই ওপৰতো আহি গ'ল, এইটোৱে আমাৰ প্ৰয়োজনীয় এপছ। তাত ক্লিক কৰি দিয়ক। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ দেখা যাব, সেইটো ইনষ্টল কৰি লওক পোনপ্ৰথমে। ইনষ্টল হওঁতে কিছু সময় লাগিব। ইয়াৰ কাৰণে আপোনালোকে এখন CV ৰেডি কৰি থৈ দিব, আপলোড কৰিব লাগিব। আৰু ইয়াত ইনষ্টল হ'লে আমি অলপ সময় ৱেইট কৰি লওঁ। তাৰপিছত যেতিয়া অ'পেন হ'ব, তেতিয়া আমাৰ এপ্লিকেশ্যনটো অ'পেন হ'ব এনেদৰে। তাৰপিছত ডিটেইলছত আমি যাই দেখা পাওঁ এনেদৰে এপ্লিকেশ্যনটো স্কিপ কৰি দিম। স্কিপ কৰি দিয়াৰ পিছত আমাৰ ফোন নম্বৰটো দিব লাগিব। ফোন নম্বৰটো টাইপ কৰি দিয়াৰ পিছত
আমি ফোন নম্বৰটো দি লওঁ ফোন নম্বৰ দি থোৱাৰ পিছত এনেকুৱা এটা OTP আহিব সেইটো অট'মেটিকেলি মোবাইলত লৈ ল'ব ঠিক এনেদৰে অহাৰ পিছত আমি নিজৰ লেংগুৱেজটো চুজ কৰিব পাৰিম হিন্দী ইংলিছ আপোনাক যি লাগে আমি ইংলিছ চুজ কৰি ল'ম ইংলিছ চুজ কৰি লোৱাৰ পিছত আমি ইয়াত এখন CV বা কাৰ্ড এখন পাম সেই বিষয়ে আমি জানিম বাৰু প্ৰথমে নিজৰ নামটো আমি ইয়াত এন্ট্ৰি কৰি ল'লোঁ তাৰপিছত আমি কোন ঠাইত জব বিচাৰিছোঁ সেইটো মানে দি দিব লাগিব গুৱাহাটী হ'লে গুৱাহাটী জব লোকেশ্যনটো দি দিওঁ আমি গুৱাহাটীত চাওঁ বা আপুনি দিল্লী মুম্বাই য'তে বিচাৰে তাত পাৰিবে বিচাৰাৰ পিছত আমি মেল ফিমেল সেইটো চিলেক্ট কৰি দিব লাগিব তাৰপিছত নেক্সট কৰি দিয়ক নেক্সট কৰি দিয়াৰ পিছত আমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বিষয়ে সুধিব আছে যদি আমি য়েছ নাই যদি আমাৰ ন আমি য়েছ কৰি দিম মোৰ আছে যিহেতু তাত আমাৰ আৰু কিছু ফিল আপ কৰিব লগা আছে টোটেল এক্সপিৰিয়েঞ্চ জব টাইটেল কি আছিল প্ৰিভিয়াছ কোম্পানীটোৰ নাম কি আছিল সেই বিষয়ে আৰু চেলাৰী সম্পৰ্কে কি আছিল এই বিষয়ে জনাব লাগিব তাৰপিছত নেক্সট তাৰপিছত নিজৰ কিছু এনে ধৰণৰ ডাটা দি উঠাৰ পিছত আমাৰ আৰু কিছু ডাটা দিব লাগিব এখন আমাৰ কাৰ্ড এখন জেনেৰেট হ'ব কাৰ্ডটো জেনেৰেট হোৱাৰ পিছত আমি আমাৰ একাউণ্টটো ইয়াত ক্ৰিয়েট হৈ যাব আৰু ইয়াত আমি বিভিন্ন জবৰ বিষয়ে খবৰ পাম আৰু জবৰ বিষয়ে খবৰ পোৱাৰ আমাক নিজে কণ্টেক্টো কৰিব আমিও কণ্টেক্ট কৰিব লাগিব তেওঁ বা কোম্পানীৰ ফালৰ পৰাও কণ্টেক্ট কৰিব তেনেদৰে আপোনালোকে নিজৰ জবৰ বিষয়ে আপুনি ইয়াত ঘৰত বহিয়ে নিজৰ মোবাইলটোত পাব আমাৰ ভিডিঅ'টো যদি উপকাৰী হৈছে তেতিয়াহ'লে লাইক কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেল এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটোৰ লগত জড়িত থাকিব নমস্কাৰ আজিলৈ সামৰিছোঁ